উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, টপাই মুখ বান্ধন ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি টপাই মুখ বান্ধন মণিপুৰত আছে। মণিপুৰক কেতিয়া কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1962 চনত। নেক্সট কুৱেশ্যন, হৰ্ণবিল কোন ৰাজ্যৰ জাতীয় উৎসৱ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি নাগালেণ্ডৰ জাতীয় উৎসৱ। ভাৰতৰ কোনখন ৰাজ্যক সূৰ্য উদয়ৰ ভূমি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি অৰুণাচল প্ৰদেশক সূৰ্য উদয়ৰ ভূমি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ হেডকোৱাৰ্টাৰ ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গুৱাহাটী। উত্তৰ পূবৰ কোনখন ৰাজ্য ভৌগোলিকভাৱে সংলগ্ন নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ছিকিম। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ আটাইতকৈ ঘন বসতিৰ ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি আসাম। উত্তৰ পূব ভাৰতৰ আটাইতকৈ পাতল বসতিৰ ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি অৰুণাচল প্ৰদেশ। উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় শ্বিলঙত আছে। নেক্সট কুৱেশ্যন, অসম ৰাজ্য কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1950 চনত অসম ৰাজ্য গঠন কৰা হৈছিল। মেঘালয় ৰাজ্য কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1972 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ বেছি বৰষুণ ক'ত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ভাৰতৰ আটাইতকৈ বেছি বৰষুণ মৌচুমী ৰামত হয়। জোনবিল মেলা ক'ত অনুষ্ঠিত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মৰিগাঁও। অসমৰ সৰ্বশিক্ষা অভিযান মিছন কেতিয়া আৰম্ভ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 2001 চনত। নেক্সট কুৱেশ্যন, এছিয়াৰ ভিতৰত আটাইতকৈ শুকান মাছৰ বজাৰ অসমৰ কোনখন ঠাইত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি জাগিৰোড। অসমৰ বোলছবিখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ইন্দ্ৰমালতী। নেক্সট কুৱেশ্যন, নামবন অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কাৰ্বি আংলং। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাইক মানচেষ্টাৰ অফ আছাম বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি শুৱালকুছি। ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1901 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি চন্দ্ৰকান্ত। অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা গাঁওখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি কামৰূপ। অসমৰ কোনখন ঠাইত বিভিন্ন ঠাইৰ পৰা চৰাইসমূহ আহি বছৰৰ এবাৰ নিৰ্দিষ্ট সময়ত আত্মহৰণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ জাতিংগা। প্ৰাচীন কালত অসমক কি বুলি জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি শিৱসাগৰত। এছিয়ান গেমছ আয়োজন কৰা প্ৰথমখন দেশ কোনখন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ভাৰত।